নমস্কাৰ সকলোকে, ভালে আছেনে সকলোকে গুড মৰ্ণিং জনাইছোঁ। আপোনালোকক সুধিবলৈ হোৱাই নাই নহয়, সূৰুযমুখী চাই আছেনে ৰং চেনেলত? মই আহিছোঁ সূৰুযমুখী ধাৰাবাহিকখনত, আৰু মই ভাবোঁ যিহেতু সূৰুযমুখী ধাৰাবাহিকখন অসমৰ বিশেষকৈ প্ৰতিগৰাকী মহিলাৰে এখন মন পচন্দৰ ধাৰাবাহিক, গতিকে সকলোৱে মোকো এই ধাৰাবাহিকখনৰ জৰিয়তে পুনৰবাৰ আঁকোৱালি ল'ব। গতিকে মই বিচাৰোঁ আপোনালোকৰ ভাল লগা বেয়া লগাবোৰ কমেণ্ট বক্সত লিখি মোক জনাবলৈ নাপাহৰিব। আৰু আজি আমাৰ আউটডোৰ শ্বুট আছে, তাতে ইমান বেছি গৰম, ইমান বেছি ৰ'দ, তথাপি আমি ওলাই আহিছোঁ আউটডোৰ বুলি। এই যে দাদাজন দেখিছে আপোনালোকে, সেইজন আচলতে আমাৰ লাইটৰ, আমাৰ সকলোৰে মৰমৰ পুলক দা। আজি তেখেতেও আমাৰ এই ধাৰাবাহিকখনত এটা সৰু চৰিত্ৰত অভিনয় কৰিছে। লগতে এইটোও জনাওঁ যে আপকামিং এপিছ'ডছবোৰ খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে প্লিজ মিছ নকৰিব, ধাৰাবাহিকখন চাব আৰু আমাক মৰম দিব। আজিলৈ আহিছোঁ, বাই।